হেল্ল' এভৰিৱান, মই পথাৰলৈ চাহ দিবলৈ গৈ আছোঁ। মায়ে ধান দাই আছে যিহেতু সেইটো কাৰণে চাহ লৈ লৈছোঁ। মিমি আৰু কিবা কিবি লৈ লৈছোঁ আৰু চানা বনাই খাম বুলি, সেইটো কাৰণে কটাৰীখনো লৈ লৈছোঁ। তাৰপৰা মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুত দিনৰ মূৰত ভিডিঅ'টো আৰম্ভ কৰিছোঁ, সকলোৱে চাব বুলি আশা কৰিছোঁ। ভিডিঅ' তেনেকৈ বনাই থকা হোৱা নাই, কিনো ভিডিঅ' বনাম কিনো নবনাওকৈ থাকি গৈছে তেনেকৈ। আৰু যিহেতু মানুহ মৰি আছে আমাৰ, সেইটো কাৰণে ভিডিঅ' বনাই থাকিব পৰা নাই, বনোৱা নাই আৰু বৰতীয়া হৈ থাকিলে মনো নাযায় যিহেতু। এয়া পথাৰলৈ আহি আছোঁ। এইটো বাৰনো লাষ্টতহে ৰোৱা আছিলে, তেওঁ পকিলে না আগতীয়াকৈ। হে কি ধান বাৰু? কি ধান? নহয়, কি ধান এইটো বা? ইমানখিনি ডালে। এইখিনি আমাৰ হয় বগীবাছ, মায়ে দাই আছে। বগীবাছ নেকি ধানটো? ফৰিং ওলাইছে নাই? এইখিনি কেঁচা হৈ আছে সেইটো। সেইফালে হৈছেগৈ আৰু চবৰে ধান দাবলৈ। এইবোৰ সকলোৰে ধান পকিলে আৰু আমাৰ মায়ে দাই আছিলে। বৰা পৰিলে গাইছ, এইখিনি আমাৰ পৰিলে ধান। কঁকাল বিষ হৈ ধৰি। এইফালে বেলিটো একদম পুৰা চকুত ধৰিছে। আমাৰ লাল চাহ পথাৰত, এইটো বিস্কুট। মিমি চানা বনাই লৈছোঁ দেই। শুনা ক'লোঁ চাহ পানী দিওঁগৈ মাক, বাটে চাই দিয়ক বুলি। ইমান তেৰতেৰকৈ ৰ'দ দি আছে। আপুনি হাত দীঘল চোলা এটা পিন্ধি ল'ব। হে বোলো ধান নিদিম বুলি কয়। তই হেৰি আকৌ ঘৰত ধান দে, আমাৰ ঘৰত আকৌ চাহ পানী খাবলৈ আহিছোঁ। ধান নিদিম বুলি কয়। ধান নিদিবি নেকি? হা ন বোলো তই আকৌ হেৰি তহঁতৰ ঘৰৰ ধান দে, আমাৰ ঘৰত আকৌ চাহ পানী খাবলৈ আহিছ। হে তই ধান দাই দিবি নেকি? হা ধান নিদিম বুলি কয়। অঁ, ধান নিদিবি। আমাৰ দেখা নাই ধান এডোখৰ কেনেকুৱা হৈছে। হা সেই ধান ভাল হৈছেনে বৰমাহঁতৰ? ভাল হৈছেনে? হে পানী নাই যে বৰ ভাল। এনেকৈ চাদৰ দি লৈছোঁ দেই ৰ'দৰ কাৰণে। পাতখিনি আৰু অকণ শুকাব লাগিব। আকৌ দাই দিলে শুকাব আকৌ। খাচোন দাই দেখুৱালে পকা বেয়া হয়। যাবলৈ কৈছোঁ। প্ৰথমতে অকণমান হেৰিয়ে লাগে প্ৰথম দিনাখন। পাৰিছ সৰহকৈ দে। মুঠি ভাল যে পকাই মাৰিব। মোৰ খালি মুঠিটো বেছি হেৰি বেছি টানকৈ আতিব নাজানে আকৌ। বেছি টানকৈ আৰু বেছি ডাঙৰ কৰিব নোৱাৰো মুঠি। বেছি ভাল হয় পকাই থাকিলে আকৌ কিছুমান হেৰি নহয়। এই ধুনীয়াকৈ মুঠি চুঠিবোৰ ভাল নহয়, খালি যাবলৈ হেৰি পোৱা নাই আকৌ সুবিধা
ক'ত আৰু প্ৰথম বছৰ ডালে নহয়, দাই মেলি তাৰ ছেকেণ্ড বছৰ আকৌ দাবলৈ সেনেকৈ দিয়া নহ'লেই, ল'ৰাহে। তাৰপৰা ল'ৰা ক'ত আৰু যোৱাবাৰ নাই যোৱা ন? যোৱাবাৰ যাবলৈ নাপালি। ক'ত দাইছ হয়? যোৱাবাৰ এগছ আৰু যাবলৈ নাপালি। এইবাৰ আৰুহে নালাগে, সেইকাৰণে হাজিৰা দুটামান দি দিবি আৰু। নোৱাৰে নহয়, বুঢ়াটোৱে দিনটো ল'ৰা ছোৱা ধেমালি নেকি, পেচা উকাই যায়গৈ। নুশুৱে ল'ৰা নিচেগৈ, বাপেক নাথাকে আৰু বুঢ়ী এজনী বুঢ়ীয়ে, পাপাই বুঢ়াটো হেৰি নহয়, ভাগৰ লাগে। হ'ব দাই হওক যাওঁ। আকৌ ঘৰলৈ গ'লোঁ দেই, চাহ খাই আমি। সেইফালে মায়ে দাই আছে, মই চাহ দিবলৈ আহিছিলোঁ যে সেইকাৰণে যামগৈ আৰু। ইফালে আমাৰ পুখুৰীটো পানীখিনি চফাই, পানীখিনি এনেহে দেখিবলৈ এনেকুৱা দেই। খাই আহি আছোঁ ঘৰলৈ, চাহ তাহ খাই আহি আছোঁ মানে। এজনীনো কাৰ ছাগলী অ' মানুহ, ক'ত যোৱা? ক'ত যোৱা তুমি? ক'ত যোৱা? পাপা নি? মই মাহে হয়। ক'ত যোৱা? খুৰীহঁতৰ ঘৰলৈ যোৱা নেকি? এইফালে চাই দিয়া বাবা, ক'ত যোৱা? এনে ব'লা। এয়া আকৌ আমাৰ পাপাই কৰা ধুনীয়াকৈ সৰু বাগিচা এখনি কৰিছে। লাই পাত আছে, পালেং আছে, লফা আছে আৰু ধনিয়া এনেকৈ দিয়া আছে। তেতিয়াহ'লে ভিডিঅ'টি কেনে পালে জনাবলৈ নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট ভিডিঅ'ত